লকডাউন এক অভিশপ্ত সময়। ক্ৰমশ নিঃশেষ হৈ গ'ল জীৱনৰ পিছত জীৱন। শ্মশানৰ জুইত জাহ গ'ল সপোনবোৰ। ক্ৰুশবিদ্ধ যীশু, মৌন কৃষ্ণ। কেতিয়াবা বেজাৰত টোপনি নাহিলে কপালত হাত বুলাই দিয়াটো যেন আজি অভিশাপ। লকডাউন এক অভিশপ্ত সময়। সদ্যজাত শিশুৰ পিয়াহত কাত, সি নাজানে তাৰ দুখ কি। মাতৃ অসহায়, সন্মুখত এক অনিশ্চিত ভৱিষ্যত। লকডাউন এক অভিশপ্ত সময়। তিল তিল মৃত্যুৰ খনগনা, মানুহৰ জীৱন বচোৱা মোৰ ভনীৰ ওপৰত নিৰ্লজ্জ মানৱৰ বৰ্বৰতা। নিষ্পাপ শিশুৰ দৰে তাইও নাজানে তাৰ দুখ কি। মাথো মাকৰ ওচৰলৈ গৈ কান্দি কান্দি কয়, মা, মোৰ ভাগৰ লাগিছে। মা, মোৰ বৰ ভাগৰ লাগিছে।